আগন্তুক পরিষদীয় নির্বাচন একেবারে সমসাময়িক আহিছে। এই কারণে আমার দলীয় নেতা কর্মীসকলক লৈ দলীয় স্থিতি কেনেকুৱা, সমষ্টি সমষ্টি আমাৰ কাম কাজ কেনে চলি আছে আৰু কেন্দ্ৰীয়ভাৱে আমি কি বিচাৰিছো এই গোটেইখিনি কথাকে লৈ আমি আজি মিটিংবোৰ কৰি আছো। 40টা সমষ্টিতে আমাৰ আগন্তুক নিৰ্বাচনৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন, এই প্ৰিপাৰেশ্যন আমি কৰি আছো। ইয়াৰে এটা আজি কোকৰাবাৰী সমষ্টিৰ আজি চিমলাত আমি এই মিটিংটো কৰিছো। চাওক, আমি ইণ্টাৰনেট যিহেতু প্ৰিপাৰেশ্যন ল'ব লাগে আমি সেইখিনি লৈ আছো। কিন্তু এতিয়াই দিব পৰা অৱস্থা হোৱা নাই, সেইটো অলপ সময় লাগিব যে আমি খেলিম একেবাৰে কাবাৰ লগত আমি খেলিম। আজি হ'ব পৰা অৱস্থা নাই। আমার ফালৰ পৰা মানে এনডিএ প্ৰচাৰ কৰা কোনো যুক্তি নাই, কাৰণ এনডিএ মানে চেন্ট্ৰেল গভৰ্ণমেণ্টত হয়। আমি দুজন এমপি আছো আৰু এনডিএ হিচাপে আমি 2029 লৈকে আছে। সেইকাৰণে অসমৰ ক্ষেত্ৰত এইটো কি হয় এইটো সময়ে ক'ব। আজিৰ তাৰিখত আমি 25ৰ পৰা 25টাতো আমাৰ খাতা হৈছে, 30টালৈকে আমি চেষ্টা কৰি আছো। আৰু অলপ পিছত যদি আমি জোৰ দিওঁ আমি 35 তাৰিখে আহিব পাৰে। সেইখিনি কোৱাৰ কাৰণে আমি কাম কৰি আছো। হাগ্ৰামা কি হয় নিজেই নিৰ্ধাৰণ কৰিব, কাৰণ তেখেতৰ কৰ্মকাণ্ডৰ কাৰণে তেখেতৰ সতীৰ্থবিলাক আজি এজন এজনকৈ তেখেতৰ পৰা ফালৰি কাটি গৈ আছে। কিছুমানে বিজেপিত আহি গ'ল। এই গোটেইখিনি দেখা যায় যে আগন্তুক নিৰ্বাচন তেখেতে প্ৰায় 15টা বছৰ শক্তিশালী ৰূপত শাসন কৰিছিলে, কিন্তু তেখেতৰ নিজৰ ভুলৰ কাৰণে আজি এটা শক্তিশালী আঞ্চলিক দল আজিৰ তাৰিখত মানে নিৰ্মিত হোৱাৰ পথত বিজেপিৰ আগ্ৰাসী মনোভাৱে বিপদত নহয়। মানে ইয়াত ৰাজনৈতিক দল হিচাপে চবৰে নিজৰ নিজৰ এটা এজেণ্ডা থাকে। আমি আমাৰটো চলাই আছো, তেখেতে তেখেতসকলৰ চলাই আছে। পিছৰ কথা কি হয় এইটো পিছত।